গাইজ ভিডিওটো আৰম্ভণি কৰিব বিচাৰিছো ভিডিওটো সম্পূৰ্ণৰূপে ধেমালিৰ বাবে বনোৱা হোৱা নাই যদি কাৰোবাৰ গাত লাগে ন আই ডোন্ট কেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যিসকলে কৰা নাই আৰু যদি মোক ইনষ্টাগ্ৰামত ফলো কৰি ল'ব বিচাৰে তেনেহলে এই ভিডিওৰ ডেসক্ৰিপচনত মোৰ ইনষ্টাগ্ৰামৰ লিংক পাই যাব গৈ ফলোটো কৰি ল'বগে নহলে স্ক্ৰিনত দেখা পাইছে ন দুৰুমণি নাট বুলি আছে ফলোটো কৰি লৈ ল'ব পাৰে আৰু আজি এই ভিডিওটোৰ লাইকৰ এম ৰাখিছো 15000 আৰু যিমান পাৰে ভিডিওটো ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিব দুই এটা আছে ন সাধনা দেৱীত কৈছে বেছি সাধনা কৰি পাছ হৈছিল না মানে ৰষ্টি বুজিয়ে নাপায় বাপৰে ইমান পণ্ডিত কি কমেন্ট কৰে সাধনা দেৱীক ৰষ্ট কৰিবলৈ তই কোন হয় সাধনা দেৱী টপাৰ হৈছে তই জানো এনেকুৱা এটা ৰিজাল্ট কৰিব পাৰিছিলি হাৰে ভাই নোৱাৰিব পাৰো তেনেকুৱা ৰিজাল্ট কৰিবলৈ কিন্তু এইখন সামান্য জ্ঞান আছে যে কাক ক'ত কেনেকুৱা ধৰণৰ কথা ক'ব লাগে যিটো তোমালোকৰ মৰমৰ সাধনা দেৱীৰ নাই আৰু আমাৰ নিচিনা যদি হোৱাটছএপ ফেচবুক ইনষ্টাগ্ৰামত লাগি থাকিলে হেঁতেন তেনেহ'লে তোমালোকৰ মৰমৰ সাধনা দেৱীও ন ফেল মাৰিলে হতিন যত আমিতো পাছেই হৈছো আজি আছো কাইলৈ নাই দুদিনীয়া জীৱন ভাই ইমানকে অহংকাৰ নকৰিবা নহলে ন ফাটি যাব যেনেকে এতিয়া সাধনা ফাটিছে নলেজ টু একুয়াৰ কৰিলেহে এজন মানুহে ডিস্ট্ৰাক্ট নোহাকে থাকিব পাৰে কিতাপ পঢ়িলে কেতিয়াও ডিস্ট্ৰাক্ট নোহাকে নাথাকে কাৰণ এজন মানুহে দিনটোৰ 20-25 ঘণ্টা কিতাপ কি বলে তুমি 20-25 ঘণ্টা কিতাপ ও মাইনে চাগে দিনটোত 25 ঘণ্টা কিতাপ পঢ়িছিল 25 ঘণ্টা কিতাপ পঢ়িছিল ও তাই পঢ়িব পাৰে দিনটোত 25 ঘণ্টা কিতাপ যাৰ বাবে ইমানেই জ্ঞানী হৈ গ'ল যে তাইৰ প্ৰতিটো কথা ন ৰাইজে গালি দিবলৈ সুযোগ পায় বছৰে হ'ল তেখেত মুখ্যমন্ত্ৰী হোৱা তেখেতে আহিয়ে আছে অসমৰ বানপানী সমস্যা সমাধান কৰিব নোৱাৰে যদি না না তুমি ৰাজনীতিত নামিবা কিন্তু ফাৰ্ষ্ট ভোটাৰ আইডি কাৰণেতো এপ্লাই কৰি লোৱা অসমৰ ৰাইজ ন বহুত মৰমিয়াল যিয়ে মৰম দিয়ে ন তাক ওলোটা দুগুণ মৰম দিবও জানে আৰু যিয়ে লেভেল দিয়ে ন তাক ফালিবও জানে এক্সাম্পল সাধনা গাইজ এতিয়া আমি মেইন কথাটো লৈ আহো সাধনা দেৱীৰ ৰিজাল্টৰ ওপৰত ন বহুত কেইটা অভিযোগ আহি পৰিছে আৰু এইটো অভিযোগ এইটো কাৰণে আহিব পালে যে তিনিজন শিক্ষকে ন পৰীক্ষাৰ গোপনীয়তাক ভংগ কৰিছিল তেওঁলোকে বোলে তাহাঁতক বেছিকে নম্বৰ দিলে এনেকুৱা ধৰণৰ অভিযোগ আহি পৰিছে আৰু যাৰ বাবে ন তাই হয়তো ৰেংকত নাথাকিব পাৰে নৰ্মেলি পাছ হ'ব পাৰে নাজানো আৰু কিমান দূৰ সঁচা মিছা কিন্তু এইটো ন বহুত কেইটা নিউজ চেনেলে কভাৰ কৰিছে 10 কৰাটোতো আমি ভাবিছিলোৱে আৰু আনকি এতিয়া বহাই কোৱা হ'ব তেওঁৰ বহিখন খুব ধুনীয়াকে লিখাৰ কাৰণে আমাৰ এনেকুৱা লাগিছিল যে তেওঁ হয়তো 100কৈও বেছি নম্বৰ তেওঁ পাবলগীয়াকৈ তেওঁ লিখিছে 100কৈ বেছি নম্বৰ পাবলগীয়াকৈ লিখিছিল বাহ কি লজিক এইবোৰ কোৱাৰ কাৰণেতো এতিয়া ফচি গ'ল ন মই কৈছিলো নোট এটা লিখি দিয়ক দি পেলাই আমি কাউন্সিলক জনাবলৈ চেষ্টা কৰিম তেওঁলোকে সেইটো বিষয়ত আলোচনা কৰিব দিব তেওঁলোকে আলোচনা কৰিব কিন্তু ইয়াত আমাৰ যিহেতু এটা লিমিটেশনস 100 মাৰ্কছলৈকে লিমিটেশনস থাকে তাৰ পিছততো দিব নোৱাৰে কিন্তু দিলে আমি সেইটো জনাব লাগিব আপোনালোকে সকলোৱে জানে ন ফাইনেল এক্সামৰ 100 মাৰ্কছৰ কুৱেশ্যন আহে আৰু অসমীয়াত 100ৰ ভিতৰত 100 পোৱাটো কিন্তু ইমান ইজি নহয় কিন্তু আমাৰ ছাৰ বাইদেউ সকলে ন 100ৰ ভিতৰত 100 দিও মানে এই হেপা পলোৱা নাই 100ৰ ওপৰত মানে আৰু বেছি 5 মাৰ্কছ বেছি দিবলৈ মন আছিল মানে 100ৰ ওপৰত 105 কি মানে গাইজ পৰীক্ষাৰ গোপনীয়তা ভংগ কৰাৰ কাৰণে হেনো এই তিনিগৰাকী শিক্ষকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব আৰু সাধনা দেৱীৰ বহিবোৰ ন আকৌ চেক কৰিব আৰু নাজানো হয়তো তাই ৰেংকত নাথাকিবও পাৰে নাজানো কিমান দূৰ কি হৈ যায়গে এইবোৰ নাজানো তো কথা এষাৰ আছে ন কথাতে বতা পাই কথাতে কটা যায় তো যিটি মন্তব্য আগবঢ়ালে ন এনেকুৱা ধৰণৰ অৱস্থা হ'বই কি কম আৰু তো কথা ক'লে ন অলপ চাই চিন্তি ক'ব লাগে আৰু So guys, আজিলৈ ভিডিওটো ইমানতে সামৰিছো এই বিষয়টোৰ ওপৰত আপোনালোকৰ কি ক'ব লগা আছে তলৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব আৰু যিমান পাৰে ভিডিওটো ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিয়ক প্লিজ শ্বেয়াৰ কৰি দিয়ক আৰু 15000 লাইক কৰি দিয়ক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লওক যিসকলে কৰে নাই আৰু মোক ইনষ্টাগ্ৰামত ফলো কৰি ল'ব পাৰে ডেসক্ৰিপচনত মোৰ ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে দুৰুমণি নাট বুলি আছে তো আপুনি লগ পাইছে তেনেহ'লে আজি লৈ আহিলো বাই বাই